নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ বিন্দাছ মানুহৰ ইউটিউব চেনেললৈ। আজি মই লৈছোঁ আপোনালোকৰ মাজলৈ গুগল লেন্সৰ বিষয়ে। আগৰ অন্য এটা ভিডিঅ'ত মই কৈছিলোঁ যে গুগল লেন্স মানে কি ইংলিছ টু এছামিজ কৰিব যে লাগে। আজি মই গুগল লেন্সটো আপোনালোকক দেখুৱাবলৈ লৈছোঁ। গুগল লেন্সটো কিয় দেখুৱাবলৈ লৈছোঁ চাই লওক, আৰু গুগল লেন্সটো আপোনালোকে ইনষ্টল কৰক। গুগল লেন্সটো এনেকুৱা এটা এপছ, গুগল লেন্সটোৰ সহায়ত আপোনালোকে ইংলিছ টু এছামিজটো আপোনালোকে টাইপিং কৰিব নালাগে। আগত যিটো মই ইংলিছ টু এছামিজ আপোনালোকক ভিডিঅ' দিছিলোঁ, সেই ভিডিঅ'টো আপোনালোকে টাইপিং কৰিব লাগে। কিন্তু এইটো ভিডিঅ'ত আপোনালোকে গম পাব যে আপুনি যদি কোনোবা এটা পেজ আছে ইংলিছত, বা কিতাপ এটা আছে, বা আপোনাৰ ফটো এটা আহিছে, সেইটো বস্তু আপুনি কোনো ধৰণৰ টাইপিং কৰিব নালাগে। আপুনি যিকোনো ভাষালৈ অনুবাদ কৰিব পাৰে। তো মই এতিয়া এপছটো ডাউনলোড কৰি মই অ'পেন কৰিছোঁ। অ'পেন কৰি আপোনালোকে এনেকুৱাকৈ সেই ওপৰত দেখিছে এপছটো এনেকুৱা ওলাই আহিব, আৰু এনেকুৱা এপছটো ওলাই আহি গুগল লেন্স বুলি ওপৰত থাকিব, আৰু আপোনালোকে যিকোনো লেংগুৱেজলৈ ট্ৰান্সফাৰ কৰিব পাৰে। মই বৰ্তমান এইটো বেংগলী লেংগুৱেজতো ট্ৰান্সফাৰ কৰিব পাৰোঁ। মই এতিয়ালৈকে এছামিজটো ইয়াত বিচাৰি পোৱা নাই, আপোনালোকে চাই ল'ব আপোনালোকৰ মোবাইলত। এতিয়া মই সেইটো চাই লওক যে ট্ৰেঞ্চলেশ্যন কৰিব পাৰি, টেক্সট হেৰি কৰিব পাৰি, তাৰপিছত চাৰ্চ কৰিব পাৰি, যিকোনো এখন প্লেচ চাৰ্চ কৰিব পাৰি। তাৰপিছত আপুনি যদি কিবা এটা বস্তুৰ নাম নাজানে, ধৰক এটা বস্তু আছে আপোনাৰ হাতত, ফুল আছে, এই ফুলটো আপুনি হঠাৎ দেখিছে সেইটো নাজানে, সেইটোও কৰিব পাৰে। তো এতিয়া মই ট্ৰেঞ্চলেশ্যনৰ কাৰণে মই এটা পেজ লৈছোঁ আপোনালোকৰ ওচৰত। পেজটো মই ইংলিছ অলপ আগতে দিছিলে মেমে, সেই পেজটো মই কি কৰিছোঁ ইংলিছত আছে, গতিকে এই পেজটো মই এছামিছত কৰিবলৈ চেষ্টা কৰিছোঁ। মই ইয়াতে এছামিজটো বিচাৰি পোৱা নাই কাৰণে বেংগলীত কৰিছোঁ। চ' এতিয়া এই পেজটো মই ট্ৰেঞ্চলেশ্যন কৰিম। এই পেজটো ট্ৰেঞ্চলেশ্যন কৰি এতিয়া অ'কে ক্লিক কৰি দিম। এবাৰ আপোনালোকে এটা ক্লিপত দেখা পালে সেইখিনি, আৰু এবাৰ নেক্সট ক্লিপত মই দেখুৱাই দিছোঁ, এইটো আহি গৈছে। এতিয়া এনেকুৱাকৈ আহি গৈছে, আৰু এইটো আপোনালোকে চাই ল'ব পাৰে। আৰু এইটো যেতিয়া এনেকৈ ক্লিক কৰি দিব, এতিয়া টেক্সট যদি আপুনি ক্লিক কৰিব, টেক্সট আপুনি চিলেক্ট কৰি ল'ব পাৰে যিখিনি আছে, সেই চিলেক্ট কৰি লৈ যিটো বুক হয়, মেইন বুকৰ যিটো হয়, ইয়াত যিখিনি কুৱেশ্যন থাকে সেই কুৱেশ্যনখিনি আহি যায়, আৰু অট'মেটিকেলি সেই কুৱেশ্যনটোত যেতিয়া আপুনি ক্লিক কৰি দিব, সেই ক্লিক কৰি দিয়াৰ পিছত আপুনি কি কৰিব, এনচাৰটো পাই যাব। এতিয়া মই এটা পেজ লৈছোঁ, এতিয়া মোৰ ন'টিচ কিবা এটা আহিছিলে কম্পিটিশ্যনৰ, এইটো আমি এছামিছত জানিব লাগে, বা যিকোনো ভাষাত জানিব লাগে, বেলেগ ভাষাত জানিব লাগে, তো সেইটো আপুনি চাই ল'ব পাৰে। তো এতিয়া মই কি কৰিম, এইটো এটা চিলেক্ট কৰিম, আৰু এটা মই কুৱেশ্যন লাগে হোমৱৰ্কৰ ক্ষেত্ৰত, আৰু এইটো প্লেচটো আপোনালোকে চাই ল'ব পাৰে। মই এইটো বাইকটো যদি চাওঁ যে এইটো কেনেকুৱা হ'ব, তো বাইকটো দিয়াৰ লগে লগে ইয়াতে চাওক গোটেই বাইকবিলাক আহি গৈছে, গোটেই পালচাৰ বাইকবিলাক এনেকুৱাকৈ আহি গৈছে। এনেকুৱাকৈ আপুনি চাই ল'ব পাৰে। আৰু এইটো মই এটা কুৱেশ্যন লৈছোঁ, এতিয়া কুৱেশ্যনটোৰ এনচাৰ বিচাৰি পোৱা নাই। চ' কুৱেশ্যনটো এনেকুৱাকৈ মই লৈছোঁ, লোৱাৰ লগে লগে এনেকৈ কুৱেশ্যনটো আহি গৈছে। ডিটেইলছত যদি আপুনি কুৱেশ্যনটো জানিব বিচাৰে, ওপৰৰ লিংকবিলাকত ক্লিক কৰি দিব, আৰু ডিটেইলছবিলাক গম পাই যাব। চ' এনেকুৱাকৈ আপুনি চাই ল'ব পাৰে। আৰু এতিয়া আহিছোঁ অন্য এটা বস্তু লৈ। এইটো হৈছে আপুনি শ্বপিঙত আপোনাৰ ডুপ্লিকেট বস্তু আহিব পাৰে। চ' আপুনি বাৰকোড ব্যৱহাৰ কৰি ফ্লিপকাৰ্ট বা আমাজনৰ পৰা লৈ ল'ব পাৰে। এতিয়া আহিছোঁ আপুনি কেতিয়াবা খোৱা বস্তু এনেকুৱাকৈ অৰ্ডাৰ কৰিব পাৰে। অৰ্ডাৰ কৰিবৰ কাৰণে খোৱা বস্তু এনেকুৱাকৈ চাই ল'ব পাৰে। চাই লৈ এতিয়া এনেকৈ মইতো ৰুটিটো লৈছোঁ। এতিয়া ৰুটিটো লোৱাৰ লগে লগে কি হ'ব, এনেকৈ ৰুটিবিলাক আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰে আৰু খাব পাৰে। এতিয়া গুগল লেন্সটো আপোনালোকে ডাউনলোড কৰক, আৰু আপোনালোকৰ অসুবিধাখিনি দূৰ কৰি লওক, এনেকুৱা অসুবিধা যি আছে। আৰু প্লিজ মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যিটো ইংলিছ টু এছামিজ ট্ৰেঞ্চলেশ্যনৰ যিটো আগৰ ভিডিঅ', সেইটো ভিডিঅ' আপোনালোকে তলৰ ডেছক্ৰিপশ্যনত পাই যাব, তো চাই থাকিব। আৰু এনেকুৱা ভিডিঅ' যদি আপোনালোকৰ কিবা ডাউট আছে যে এইটো বস্তু মই পৰা নাই, মোক তলৰ কমেণ্ট বক্সত প্লিজ কমেণ্ট কৰি ক'ব। মই যিমান পাৰোঁ আপোনালোকক চেষ্টা কৰিম ক'বলৈ। আৰু আজিলৈ ইমানেই লৈছোঁ, আৰু কেনেকুৱা পাইছে আপুনি জনাব। তো চাই থাকিব। তো ধন্যবাদ।